Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' নতুন ৰেচিপি আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কাৰণ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু মই আজি আপোনালোকক বনাই দেখুৱাম খাৰ আৰু অমিতা দি বনোৱা ভকুৱা মাছৰ মাথা আৰু আঞ্জা এয়া দুটা ভকুৱা মাছৰ মাথা লৈছোঁ মাথাকেইটাত নিমখ আৰু ৰংগুৰা সানি লৈছোঁ ভালকৈ আৰু মাছৰ আঞ্জাখন বনাবলৈ ইয়াতে 200 গ্ৰাম মান অমিতা কাটি লৈছোঁ অমিতাখিনি ধুনীয়াকৈ এনেকুৱা সৰু সাইজত কাটি লৈছোঁ এয়া এয়া লৈছোঁ আদা নহৰুৰ পেষ্ট এতিয়া মাছখিনি ফ্ৰাই কৰিম তেলখিনি ভালকৈ গৰম হ'বলৈ দিম গোটেইকেইটা মাথাৰ পিচ এনেকৈ ফ্ৰাই কৰি ল'ম দুইটা সাইডে ভালকৈ ফ্ৰাই কৰি ল'ম আঞ্জা বনাবৰ কাৰণে পানী অলপ গৰম কৰি লৈছোঁ এতিয়া অমিতাখিনি ফ্ৰাই কৰি ল'ম নিমখ দিলোঁ ৰংগুৰা দিলোঁ আদা নহৰু পেষ্ট দিম এতিয়া খাৰখিনি দিম এতিয়া ইয়াতে পানীখিনি এড কৰিম গৰম পানীখিনি অমিতাখিনি ভালকৈ সিজিবলৈ এতিয়া ঢাকনা মাৰি দিম অমিতাখিনি সিজাৰ পিছত ইয়াতে মাছৰ মাথাকেইটা এড কৰি দিম এতিয়া আঞ্জাখিনি 10-15 মিনিটৰ কাৰণে অলপ সিজিবলৈ দিম অলপ গোটা হ'বলৈ দিম আঞ্জাখিনি 15 মিনিট হৈ গৈছে আমাৰ আঞ্জাখন এতিয়া ৰেডি হৈ গ'ল ধুনীয়া দেখাত হৈছে তেন্তে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ